आयो मेरे डाटे और बाकी न जमिया खिनाने ले जानिया है बाबू तेरे मेहरा विचो तेरी लाडो परदेसड़ होई Hi guys, good morning. চাওক এইখিনি নানিহঁতৰ ধান আৰু এইখিনি আমাৰ ধান পিঞ্জে দিয়া আছে এইবিলাক চাইডে চাইডে সেইবিলাক ধান পকিছে আৰু মই গৈছোঁ আমাৰ পথাৰখন চাই মৰ্ণিং টাইমত আব্বা মই চুহানি আহি গৈছোঁ আৰু ইমান নিয়ৰ পৰি আছে চাওক কিছুমান নিয়ৰ ধানবিলাক কাটিব হৈছে আৰু চব পকি গৈছে ধান আৰু এইটো চচালৈ কিবাকিবি কৈ আছে আব্বাক মানে মৰ্ণিঙত দাঁত ব্ৰাছ কৰিবলৈ পথাৰলৈ ফুৰিব আহিছোঁ আৰু ইয়াত এটা পুখুৰী আছে আমাৰ ৰাইজৰ পুখুৰী ইমান ডাঙৰ ডাঙৰ মাছ এতিয়া বিচাৰ কৰে চচা মাৰি আছে দেখিছেনে আৰু ইমান নিয়ৰ মৰ্ণিঙত টাইম 5টা হ'ব চাগে টাইম চোৱা নাই দেখাই দি আছে মাছ আৰু মৰ্ণিঙৰ টাইম বহুত ভাল লাগিছে চৰাইবিলাকো মাতি আছে ইমান ধুনীয়াকৈ আৰু পানীটো দেখিছোঁ মাছ আৰু নিয়ৰ চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো এনেকুৱা মাৰ ঘৰত আহিলে পাওঁ এনেকুৱা পৰিৱেশ মোৰ বহুত ভাল লাগে সেউজীয়া গছ গছনি ধান এইবিলাক পুখুৰী চুখুৰী এইবিলাক মোৰ বহুত ভাল লাগে বেছি দূৰ যোৱা নাই বহুত নিয়ৰ পৰি আছে সেইকাৰণে অলপ আহি গৈছে আৰু এখন আছে চাং এনেই বনাই থৈ দিছে ল'ৰাবিলাকে টাইম পালে চাগে আড্ডা দিব আহে সেইকাৰণে ইয়াত এনেও ভাল আছে গৰমৰ দিনত বহিব ভাল লাগে আব্বা মানে নামাজৰ পৰা আহিছিল ফুৰিব সেইকাৰণে আব্বাৰ লগত আমি আহি গৈছোঁ দুইজনী আৰু আপোনালোকৰ স্বাগতম জনাই মই জল্দি আপোনালোকৰ স্বাগতম জনালোঁ আৰু হাই গাইজ আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি হ'ব আপোনালোকৰ ভালে আছেনে বাৰু আৰু আজি ভিডিঅ'টো পুৱা মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো হৈছে আমাৰ মাৰ ঘৰ ইয়াৰ চাওক বেকগ্ৰাউণ্ডটো আৰু এতিয়া অলপ ৰ'দ ওলাই ঘৰৰ কাম শেষ হোৱা নাই কাম চলি আছে এতিয়া পটিং মাৰি থৈ দিছে আৰু বাকী আছে কাম আৰু এইবিলাক হৈছে আমাৰ এইবিলাক ধনিয়া আৰু জিৰা এইবিলাক ভাজি থৈ দিছে পিছত মই মিক্সিত মাৰি এইবিলাক মানে খুন্দি লৈছোঁ চালিব নালাগে তেও মই এবাৰ চালি লৈছোঁ আমাৰ বেলেগ কাম কৰি আছে সেইকাৰণে ভাবিছোঁ মই এইখিনি অলপ হেল্প কৰি দিওঁ মই তেতিয়া হেল্প হৈ যাব বহুত মানে কাম আছে সেইকাৰণে এটা মোৰো অলপ হেল্প কৰি দিওঁ চাওক চালি ল'লে মানে পুৰা হেৰি হয় আৰু গুড়া হয় এইখিনি হৈছে জিৰা এনে আমাৰ হালধি এইবিলাক জলকীয়া গুড়া পাউডাৰ এইবিলাক চব খুন্দি লৈছে জিৰা আৰু ধনিয়া পাউডাৰ বাকী আছে সেইখিনি মই খুন্দি লৈছোঁ এইফালে আমি কেইজনী হেৰি কৰিছোঁ নহৰুবিলাক গুচাই আছোঁ এইবিলাক পিচিব লাগিব আৰু আমি গোটেইকেইজনীয়ে মিলি এইখিনি নহৰুখিনি গুচাই লৈছোঁ আৰু বাকী আদা চাদা এইবিলাক কৰিছোঁ কিন্তু এইবিলাক দেখাব নহ'ল পিঁয়াজ এইবিলাক ৰাতিও কৰিছোঁ আৰু মানে ভিডিঅ' কৰা নহ'ল অলপ কামত বিজি আছিলোঁ সেইকাৰণে যিমানখিনি পাইছোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক আৰু দিনটো বহুত কাম এইবিলাক দেখাব নহ'ল আৰু এতিয়া মেহেন্দি লোৱা টাইম হৈছে এজনী বাই লগৰ আৰু মই বা বুলিয়ে মাতোঁ যিহেতু বাই লগৰ সেইকাৰণে বাই বুলিয়ে মাতোঁ আৰু এতিয়া আমাৰ বাইক মেহেন্দি লগাব মেহেন্দিখিনি আনিছিল মই এখন ধুনীয়াকৈ প্লেট এখনত এইবিলাক মানে মেহেন্দিবিলাক লৈ গোলাপ ফুল এটা দি মই পাহিবিলাক দি এনেই মানে অলপ ষ্টাইলকৈ সজাই লৈছোঁ আৰু বাইজনে চাই আছে কোনটো ডিজাইন দিলে ভাল লাগিব আৰু মেহেন্দি যে প্লেটখনত সজাইছোঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু তেনেহ'লে ভিডিঅ'টো আপুনি চাই থাকিব বহুত ধুনীয়াকৈ বাইজনী ইনাৰা বেগম বুলি আছে চাগে ইউটিউবত বহুত ধুনীয়াকৈ মেহেন্দি আঁকিছে মোৰ বহুত ভাল লাগিছে ডিজাইনটো আৰু এইফালে অলপ পেণ্ডেলৰ কাম চলি আছে
বেছি নহয় আৰু সৌভাগ্য অলপ পেণ্ডেল পাতি ল'ব। তাৰপিছত আপোনালোকক অলপ দেখাই লওঁ। বহুতখিনি আঁকি গৈছে চাওক। বাই হাই দিয়া। এইফালে চোৱা হাই এবাৰ দিয়া। মানে বিজি মেহেন্দি আকাত সেইকাৰণে মানে মুখে একো কোৱা নাই আৰু খালি হাত দি হাই বুলি দিছে। চব মানে অলপ অলপ দেখাই আছে কোনে কি আৰু পেণ্ডেল বহুতখিনি কাম আগবাঢ়ি গৈছে আৰু বাৰান্দা এফালে চাওঁ মামীয়ে কি কৰি আছে, নানী বহি আছে চাওক। আৰু এয়া মোৰ মামী চাওক মাছ ফ্ৰাই কৰি আছে, বাহিৰতে হৈ লৈছে। এয়া ডিমো ফ্ৰাই কৰিছিল, পাছত চিকেন এইবিলাক চব ৰাতিয়ে ফ্ৰাই কৰি থৈ দিছে। যিমান যে কাম আছে চব ৰাতিয়ে মানে অলপ অলপ আগুৱাই থৈ দিছে আৰু ডিম চুটিছে সেইকাৰণে। আৰু চাওক ঘৰ ফুল পোৱা মানুহ বপা ছোৱালী ধুনীয়াকে কোৱা দেৰিছে কাই দিয়া তুমি কোৱা তোমাৰ নাম কি চানি লগত নাইকে চানি দেখা গৈছে Oh my God! Wow! কৈছে আৰু গাইজ এইটো হৈছে মোৰ চুমাবা লোৱা জেৰিছ চাওক। আৰু এইটো হৈছে মোৰ জেচমিনবা লোৱা জুবাইত মানে হেৰি বপা ছোৱালী দুজনী দুইটা জেৰিছক চাবচোন কি কৰিছে চকলেট খাই। A few moments later. আৰু সিহঁত দুটালৈ বহুত ধেমালি গ'লোঁ, বহুত ভাল লাগিছে দুইটা ভাগিনৰ লগত। এটা হৈছে মোৰ বৰপা মানে বপা ডাঙৰজনী ছোৱালী জেচমিন বাই লোৱা জুবাইত, আৰু এটা হৈছে চুমাবা লোৱা জেৰিছ বহুত মানে কথাখিনি দুইটা। আৰু এয়া পেণ্ডেল বহুতখিনি কাম আগবাঢ়ি গৈছে আৰু মেহেন্দি চাগে এক হাতত ধুনীয়াকৈ মেহেন্দি লগাই দিছে, বহুত ভাল লাগিছে। আৰু এখন হাতত লগাই আছে চাওক। আৰু মেহেন্দি আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব গাইজ। আৰু কি কাৰণে মেহেন্দি লগাই আছে ভিডিঅ'টো একেবাৰে মই লাষ্টত ক'ম, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু এইফালে চাওক দুইটাই যে গোপন কথা পাতি আছে মাথাত হাত থৈ। আৰু ফাইনেলি এয়া চাওক মেহেন্দি পোৱা একদম লগোৱা আছে। মেহেন্দি লগাওঁতে ৰাতি 1 বাজি গৈছে আৰু 2 হাতত। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু গাইজ প্লিজ মোৰ চেনেলত যদি নতুন কোনোবা আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনেহ'লে আজিলৈ বাই বাই, আল্লাহ হাফিজ। আৰু মানে জল্দি আপোনালোকৰ ওচৰত ধামাকা ভিডিঅ' লৈ আহিম, প্লিজ ভিডিঅ'বিলাক চাব।
আৰু মোক বেছি বেছি মৰম দি যাব। বাই।